নমস্কাৰ বন্ধু বান্ধৱীসকল সূৰ্যোদয় অল ইন ওৱান চেনেলটোলৈ পোনপ্ৰথমে আপোনালোকক স্বাগতম জনাইছোঁ। অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰক, লাইক কৰক, শ্বেয়াৰ কৰক, কমেণ্ট কৰক আৰু ঘণ্টা বটনটো দবাই দিব। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এই ভিডিঅ'টোত কেইটামান বিজ্ঞানৰ প্ৰশ্নৰ বিষয়ে আলোচনা কৰা হৈছে। প্ৰথম প্ৰশ্নটো আছে তলত দিয়া কোনবিধ সম্পদ নৱীকৰণযোগ্য? ইয়াৰ অপশ্যনসমূহৰ গটো শুদ্ধতৰ। বায়ুত থকা অক্সিজেন হৈছে নৱীকৰণযোগ্য। নেক্সট হৈছে পেট্ৰল আৰু ডিজেল হৈছে ইয়াৰ অপশ্যনসমূহৰ গটো শুদ্ধতৰ। নৱীকৰণ অযোগ্য শক্তিৰ উৎস। পিছৰ প্ৰশ্নটো হৈছে পেট্ৰলিয়ামৰ শোধনত জড়িত থকা এটা প্ৰক্ৰিয়া হৈছে ইয়াৰ অপশ্যনসমূহৰ গটো শুদ্ধতৰ। অপশ্যন গ পাতন। তলত দিয়া কোনবিধ ইন্ধন জীৱাশ্ম ইন্ধন নহয়? বন্ধু বান্ধৱীসকল অপশ্যনসমূহ আপোনালোকে চাই ল'ব। অপশ্যনসমূহ কৈ থাকিলে যিহেতু ভিডিঅ'টো বেছি দীঘলীয়া হৈ যাব। এই প্ৰশ্নটোৰ উত্তৰটো হৈছে অপশ্যন ঘ খৰি। পিছৰ প্ৰশ্নটো হৈছে ভাৰতৰ গ্ৰাম্যাঞ্চলত বায়'ডিজেলৰ উৎস হিচাপে কি ব্যৱহাৰ কৰা হয়? ইয়াৰ অপশ্যনসমূহৰ কটো শুদ্ধতৰ। অপশ্যন নম্বৰ ক পঙামিয়া। নেক্সট প্ৰশ্নটো হৈছে আটাইতকৈ বেছি পৰিমাণৰ নিৰ্মল পানী ক'ত পোৱা যায়? ইয়াৰ অপশ্যনসমূহৰ কটো শুদ্ধতৰ। মেৰুৰ বৰফ আৰু হিমবাহত নিৰ্মল পানী পোৱা যায়। হিউমাছ কি? অপশ্যনসমূহৰ ঘটো শুদ্ধতৰ। মাটিত থকা মুগা বৰণৰ এই অংশই মাটি সাৰুৱা কৰে। নেক্সট প্ৰশ্নটো হৈছে প্ৰাকৃতিক গেছৰ প্ৰধান উপাদান কি? ইয়াৰ অপশ্যন কটো শুদ্ধতৰ। অপশ্যন ক মিথেন। বন্ধু বান্ধৱীসকল ভিডিঅ'টো যদি ভাল পাইছে অনুগ্ৰহ কৰি এটা লাইক কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ঘণ্টা বটনটো দবাই দিব। আহকচোন নেক্সট প্ৰশ্নটোলৈ আগবাঢ়োঁ। অজন এবিধ কি? ইয়াৰ অপশ্যন কটো শুদ্ধতৰ। গেছ। অজন এবিধ গেছ। নেক্সট প্ৰশ্নটো হৈছে জৈৱ গেছ অৰ্থাৎ বায়'গেছ কি? ইয়াৰ অপশ্যন ঘটো শুদ্ধতৰ। এবিধ প্ৰদূষণমুক্ত ইন্ধন। নেক্সট কুৱেশ্যনটো হৈছে অবায়বিক বেক্টেৰিয়াই কি কৰে? ইয়াৰ অপশ্যনসমূহৰ ঘটো শুদ্ধতৰ। অক্সিজেনৰ অনুপস্থিতিত জৈৱ পদাৰ্থৰ বিসৰ্জন ঘটায়। পৃথিৱীৰ কোনোখন দেশত ভূমিকম্প হোৱাৰ সম্ভাৱনা সৰ্বাধিক? ইয়াৰ অপশ্যন ঘটো শুদ্ধতৰ। জাপান। নেক্সট কুৱেশ্যনটো হৈছে জলমণ্ডলৰ শতকৰা কিমান ভাগত মহাসাগৰ আছে? ইয়াৰ অপশ্যনসমূহৰ ঘটো শুদ্ধতৰ। 97% মহাসাগৰ আছে। ভাৰতৰ কোনখন তৈলক্ষেত্ৰত খাৰুৱা তেলৰ সৰ্ববৃহৎ ভাণ্ডাৰ আছে? ইয়াৰ অপশ্যন ঘটো শুদ্ধতৰ। বম্বে হাই। এই ছেশ্যনটোৰ শেষ প্ৰশ্নটো হৈছে তলত দিয়া কোনবিধ সঁজুলিৰে ভূমিকম্পৰ প্ৰবলতা জোখা হয়? নিশ্চয় আপোনালোকে জানে, তথাপি মই ইয়াত কৈ দিছোঁ। ইয়াৰ অপশ্যন ঘটো শুদ্ধতৰ। চিস্মোগ্ৰাফ। তেন্তে আজিলৈ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো ভাল পাইছে লাইক কৰক, শ্বেয়াৰ কৰক, কমেণ্ট কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ঘণ্টা বটনটো দবাই দিয়ক আহিবলগীয়া ন'টিফিকেশ্যনবোৰ সোনকালে পাবৰ বাবে। ধন্যবাদ।